এক্সাৰচাইজ কৰিলোঁ দে গা চা বিষাই গৈছে দে একদম বাপ্পা এইবিলাক নৰি দে কৰবা এই এক্সাৰচাইজ নৰি কৰবা মোক আজি এটাই ক'লা এক্সাৰচাইজ কৰ সেইকাৰণে অলপমান এক্সাৰচাইজ কৰি আছিলোঁ খা ঠিকছে এক্সাৰচাইজ কৰ বডি হ'ব তোৰ মই তাক ক'লোঁ 100 গ্ৰাম পেটত কেইটা ভাত ধৰব তই যি কৈছা প্ৰথমটো কেনচেল আৰু ছেকেণ্ড কথাটো কৈছা তই এক্সাৰচাইজ কৰ বডি হ'ব দিনটো এক্সাৰচাইজ কৰি আছো কোনডাল বডি হৈছে কিবা বাইছে নেকি চাওকচোন কিবা বাইছে ধুই এক্সাৰচাইজ কৰি বডি হ'ব মোৰ ধুই যেনেকৈ আছো তেনেকৈ ঠিক আছে ধুই সেইবিলাক বাদ দিয়ক ফকতীয়া চেনেলত আহিছে একো নাচাব নেকি আপোনাৰ কিবা চাবনে নাই নে খালি ফকতীয়া লেকচাৰবিলাকে শুনি থাকিব ভাল ভাল টিপছ দি থাকো আপোনালোকে নাচায় নুশুনে কমেণ্টো নকৰে কি হ'ব তোৰ এনেকৈ হ'লে কিবা হ'ব নেকি ধুই ৰ'ব এইবিলাক বাদ দিয়ক আজি এনেকুৱা এটা টিপছ লৈ আনিছোঁ মই যিটো টিপছ আপোনালোকে পালে পাগলা হৈ যাব আচ্ছা এটা কথা কওক আপোনালোকে জোতা কিনে না ভাবছে ই পাগলে হ'ল জোতা আৰু নিকিনিম নে আমি মই গম পাইছোঁ এইটো কথা ক'ব আপোনালোকে আচ্ছা এটা দামী জোতা আপুনি যদি কিনে সেই দামী জোতাযোৰ সদায় নতুনকৈ ৰাখিব বিচাৰেনে বেয়া নোহোৱাকৈ ৰাখিব বিচাৰেনে মই দেখাই আছোঁ মই কিন্তু ফাল্টু লেকচাৰ নামাৰোঁ দেই যি কথা কওঁ জিনাইন কওঁ আচলকৈ কওঁ দেখাই আছোঁ ৰ'ব এই পাত জোতা চাইছে এই পাত জোতা লৈছে 5,000 এই জোতা 5,000 চিকচিকা আছে নাই চিকচিকা আছে নাই জানো চিকচিকাবই এই 5,000 টকা দামী জোতা পাত মই কেইদিন পিন্ধিব পাৰোঁ কিন্তু বিশ্বাস কৰে 5,000 দামী জোতাযোৰ এতিয়ালৈ 3 বছৰ হ'ল চলি আছে নতুন চিকচিকাই আছে আপুনি বিচাৰে এই পাতৰ দৰে নতুন হৈ থাকিব আপুনি যি পাত নতুন জোতা কিনিব সেই পাত নতুন হৈ থাকিব বিচাৰে নাই তেনেকুৱা এটা মজা টিপছ দিম যিটো টিপছ ইউজ কৰি এই জোতা আপুনি যিমানেই বছৰ হওক আপুনি পিন্ধি থাকক সদায় নতুনকৈ নতুনেই হৈ থাকিব প্ৰথম কথা আপোনাৰ পইচা বাচিব নেক্সট কথা আপোনাৰ জোতা সদায় নতুন হৈ থাকিব ৰ'ব ফাটা লেকচাৰ নামাৰোঁ দেখাই আছোঁ আপোনালোকক ৰখি থাকক কেনে পালে এই জোতাৰ ওপৰত আপুনি ঠুঙা মাৰি ল'ব তাৰপিছত য'তে ইচ্ছা তাতে যাওক এই আপুনি বৰষুণত যাওক বা বোকাত যাওক কথা নাই যিমান বছৰ পিন্ধি থাকক জোতা আপোনাৰ নতুনে হৈ থাকিব আৰু শুনক এটা টিপছ আৰু এটা দি দিওঁ আপুনি ৰং যদি লয় ট্ৰান্সপাৰেণ্ট ল'ব আৰু লগত দুটা ভেৰাইটিজ কালাৰ লৈ ল'ব এটা গ্ৰীণ এটা হোৱাইট যদি কোনোবাই দুপাত বেলেগ জোতা পিন্ধিব পাৰে আপুনি দুপাত বেলেগ ঠুঙা লওক ষ্টাইলো হৈ গ'ল আপোনাৰ ছালো হৈ গ'ল জোতাও আপোনাৰ ধুনীয়া হৈ থাকিল বা আৰু ধুনীয়া টিপছ চাবলৈ আহিব আকৌ আমাৰ চেনেল ফকতীয়া নহয় কি একে কথা ফকতীয়া আৰু ফকতুৱা আৰু ফটোৱা একে ফটোৱা চেনেল ফটোৱা চেনেলত আকৌ লগ পাম টাটা